ঘৰৰ পৰা আঁতৰি আমি দুটা মানুহে লগত থাকো যদিও ব্যস্ততাৰ বাবে ব্ৰেকফাষ্ট লাঞ্চ এদিনো একেলগতে কৰিব নাপাওঁ আৰু সেইকাৰণে ডিনাৰটো যেনেকে হ'লেও যিমান দেৰিকে হ'লেও দুটাই একেলগতে বনাওঁ আৰু একেলগতে খাওঁ আৰু এইটো এটা আমাৰ ৰিচুৱেলে হৈ গৈছে আৰু বহুত দিন হৈ গ'ল আমি ডিনাৰত ভাত খোৱা নাই কিন্তু আজি দুইটাৰে লাঞ্চ কৰা ভাল নহ'ল সেইকাৰণে বোলো ভাতকে খাওঁ আৰু আজি বনাবলৈ লৈছোঁ পালেং শাক দিয়া চিকেন পালেং শাকেৰে মাছৰ জোল চাগে বহুতেই খায় পিছে পালেং শাকেৰে আৰু মাংস খাইছেনে বাৰু বহুত বেছি টেষ্টি লাগে প্ৰথমতে পালেং শাকখিনি অলপমান পানী দি বইল কৰি ল'লোঁ আৰু এইফালে কেৰাহীত পিঁয়াজ আদা নহৰু বিলাহী তাতে আৰু মছলাকেইটা কাশ্মীৰ মিৰ্চ ধনিয়া জিৰা পাউডাৰখিনি দি দিলোঁ আৰু এতিয়া ইয়াত মাংসখিনি দি ভালকৈ ভাজি লৈছোঁ আৰু ইয়াত এতিয়া হালধি সোৱাদ অনুসৰি নিমখ এইখিনি দি ভালকৈ মাংসখিনি সিজিব দিম মাংসখিনি হাফ ফ্ৰাই হোৱালৈকে ভালকৈ সিজিব দিব লাগে